এভৰিৱান আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আমি দুয়োটা গৈ আছোঁ এফালে কাম এটাত আৰু বহুত দিন ভিডিঅ' বনোৱা নাই ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ আজিনো মই কি কৰোঁ আৰু ৰাতিপুৱা শুই উঠি খানা পিনা খাই ফ্ৰেছ হয় কাম কাজ কৰি মেলি আজৰি হয় একদম ওলাই আহিছোঁ দুয়োটা ওলাই আহিছোঁ আজি আৰু ডিউটি ছুটি আছিলে সেইটো কাৰণে কাম এটা আমাৰ কৰিবলগীয়া আছিলে সেইকাৰণে কামটোৰ কাৰণে আমি ওলাই আহিছোঁ ঘৰত আৰু সোনকালে তো বলক আৰু বহুত দিন হ'ল যিহেতু মোৰ একাউণ্টটো মানে ইউটিউব মোৰ চেনেলটো খোলা প্ৰায় 2 বছৰ মানেই হ'বলৈ হ'ল 2 বছৰে হ'ল আৰু মোটামুটি কিন্তু মোৰ ব্লগবোৰ ইমান আপলোড দিয়া হোৱা নাই যিহেতু ইমানকৈ ওলাই মেলি যোৱাও নহয় আৰু ঘৰতে ডেইলিনো কি দেখাই থাকিম হয় নাই আপোনালোকেও বৰ পাব আৰু খন্তেক সময় একেখিনি জেগালৈকে যোৱা হয় সেইটো কাৰণে আপোনালোকক নেদেখাওঁ যিহেতু আপোনালোকক যদি সেইখিনি যদি ৰিপিট দেখাই দিব তেতিয়াহ'লে নিগেটিভলি মানে কমেণ্টবোৰ আহিব সেইটো কাৰণে যি কমেণ্ট কৰিব যে তুমি অকল এনেকুৱাবোৰেই দেখাই থাকা কিবা কিবি আৰু হোম টুৰ মোক দেখাব কৈছে হোম টুৰৰ কাৰণে কমেণ্ট প্ৰায়খিনি আহিছে দেখাম ঘৰটো অলপ লাহেকৈ অলপ আৰু অকণমান ঠিক ঠাক কৰিবলৈ আছে কৰি মেলি লয় আৰু ভালকৈ দেখাম ধুনীয়াকৈ গোটেইখিনি মই দেখাম বাৰু আপোনালোকক যিহেতু মই এটা চেনেল খুলিছোৱেই আৰু আপোনালোকক মই গোটেইখিনি মোৰ শ্বেয়াৰ এটা কৰিবই লাগিব হয়নে আৰু সেই লাহেকৈ মানে কৰিম আৰু সেইখিনি বস্তু বাকী সেয়াই আৰু ভিডিঅ' সেইটো কাৰণে মই মানে কণ্টিনিউ ভিডিঅ' ডেইলি ব্লগ মানে দিব পৰা নাই একেখিনিয়ে কৰা হয় ঘৰতে থাকি সেনেকৈ আৰু যেতিয়া মানে ক'ৰবাত ধৰক ওলাই যাম ফুৰিবলৈ দূৰত বা ক'ৰবাত তেনেকৈ ক'ৰবাত যোৱা হ'লে বাৰু মই মিনি ব্লগ নহ'লেও তেনেকৈ ব্লগ এটা কৰোঁৱেই বাৰু কিন্তু এতিয়া মানে সেয়ে হৈছে যে ক'তো যোৱা নাই একেখিনিকে ডেইলি উঠা খোৱা বোৱা মানে আমাৰ টাউনলৈ ওলাই যোৱা সেইখিনি বজাৰ কৰা সেইখিনিনো কিমান দেখাই থাকিম সেইটো কাৰণে বহুত দিনৰ পিছত আজি এটা ভাবিলোঁ ভিডিঅ' বনাই দিওঁ আপোনালোকেও কথাখিনি যে জনাই দিওঁ সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু বাকী যিমানখিনি ছাবস্ক্ৰাইবাৰ মোৰ আছে তাহাঁতলৈ বহুত ধন্যবাদ আৰু নতুনকৈ যোনসকলে মোৰ ভিডিঅ' চাইছে বা চাব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে ৰখি থাকক আৰু এয়া হৈছে ৰংচঙী গাঁও আৰু আমি এইফালেদি গৈ আছোঁ খুবেই প্ৰিয় সেউজীয়া মানে মোৰ খুবেই প্ৰিয় আপোনালোকৰ বাৰু কেনেকুৱা লাগে বাগানৰ পৰিৱেশ কেনেকুৱা সেউজীয়া পৰিৱেশ মোক কমেণ্ট কৰি জনাবচোন দেই আৰু আমি য'লৈ আহিছিলোঁ এতিয়া তাত আহি পালোঁহি আৰু হয়তো ভিডিঅ'ত কৰিব নোৱাৰিব পাৰোঁ সেইটো কাৰণে আপোনালোকক জেগাটো দেখাইছিলোঁ আমি এই মন্দিৰ এটালৈ আহিছোঁ ইয়াতে মানে এনেকৈ মঙল চোৱা তেনেকৈ আমি চোৱাবলৈ আহিছোঁ মানে আমাৰ মানে কি বুলি কয় কি সকাম বিহুৰ সকাম পাতে সেই মইতো পৰা নাই বাৰু এবাৰ ফাৰ্ষ্ট পাম সেই বিহুৰ সকাম কেতিয়া হ'ব কি মানে সেইটো মানে জনাব তেখেতে সেইটো কাৰণে সেইটো সুধিবলৈকে বোলো আজি যাওঁ মা পাপা আহিব নোৱাৰিলে গাঁৱতো ঘৰ আছে যে তাৰ কাৰণে অকণমান বাগানৰ এইবোৰ কাৰণে অকণমান বিজি আৰু ইয়াৰো মানে ছুটি নাছিলে হ'লেও সকামখন মানে ৰখি গৈ আছিলে সেইটো কাৰণে মানে এতিয়া কি হ'ল আমি দুয়োটাই বোলো আজি ছুটি মানে পালে তো সেই যাওঁ দুয়োটাই গৈ কিনি বোলো দেৱৰ ওচৰত গৈ কিনি মানে কেতিয়া সকামখন কি কৰিব পাৰি তাকে সুধি আহোঁ ঠিক আছে বাৰু বলক ময়ো যাওঁ এতিয়া তাত ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই আৰু এতিয়া আমি দেখাই মেলি আহিলোঁ আমাক এতিয়া ইয়াতে লিখি দিছে আৰু তাতে ভিডিঅ' কৰা নহ'ল বেয়া দেখি আছোঁ তাতে ভিডিঅ' কৰি থাকিলে হয় নাই তো এই ভিডিঅ' কৰা নহ'ল আৰু তাকে ওলাই মেলি আহিলোঁ আৰু এতিয়া আৰু আমি এতিয়া ঘৰ পালোঁহি আৰু নাই আহি এতিয়া ঘৰ পালোঁহি আৰু এতিয়া ক'তো যেনেকৈ কাম নাছিলে সেইটো কাৰণে ডাইৰেক্ট ঘৰলৈ আহি দিলোঁ হয় নাই আৰু ডাইৰেক্ট ঘৰলৈ আহিলোঁ আহি আৰু খানাত লাগি গ'লোঁ দুয়োটাই একদম ফটাফট লাগি গ'লোঁ যিহেতু আকৌ যাবলৈ আছিল সেইটো কাৰণে ফটাফট দুয়োটাই খানাত লাগি দিলোঁ আৰু খাই বৈ আজৰি হয় আৰু এতিয়া আমি আকৌ ওলাই আহিছোঁ ডিব্ৰুগড়লৈ বুলি মোৰ মহাৰ গাটো বেয়া দেখাবলৈ আহিছে আজি তাকে আমি দুয়োটাইও গৈছোঁ হয়নে খাই আছে
কিনি আমি যাম ডিব্ৰুগড়লৈ বুলি ব'লক। এয়া গাঁও ঘৰ সন্মুখতে আছে গছজোপা, এজাৰ ফুল ইমান ধুনীয়া। এয়া গাঁও ঘৰত সোমালোঁ আৰু ঘৰত সোমাই মাহঁতক দেখাই দিলোঁ, দি আমি ওলাইছোঁ ডিব্ৰুগড়। হয় তেলটো ভৰাবই লাগিব নহয় জানো, মেইন তেল ভৰাই আমি গৈ পালোগৈ আৰু ডিব্ৰুগড়। এয়া ল'লোঁ আম, আৰু এইফালেতো আছিলে চিপছ, আৰু এইফালে কিবা কিবি খাবলৈ অকণমান এয়া পকৰা আৰু কিবা কিবি ল'লোঁ গাড়ীতে। আমি আহি এতিয়া লাহোৱাল পালোহি, হস্পিটেলত ভিডিঅ' কৰি থকা নহ'ল, বেয়া লাগে। এতিয়া লাহোৱাল পালোহি, কিবা কিবি খাই মেলি এনেকৈ আহি আছোঁ আৰু গাড়ীতে খাই দিছোঁ আৰু হয়নে সময় নিমিলিলে আমি গাড়ীতে খাই দিছোঁ আৰু ঘৰে পামগৈ আৰু এতিয়া কাষে গৈছোঁ। তো সেয়া হস্পিটেলত মানে ভিডিঅ' কৰিবলৈ বেয়া লাগে যে, ভিডিঅ' কৰা নহ'ল। আৰু মহা গাটো ভাল নহয় বেছি, হ'লেও আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ তেনেকৈ বেয়া লাগে, ধৰণে নকৰিলোঁ। ভিডিঅ'টো দেখিলে আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টো। আৰু বহুত দিনৰ পিছত মই ভিডিঅ' দিছিলোঁ আপোনালোকক, যিহেতু জনাইছিলোঁ। আৰু ভিডিঅ'টো বিশেষ তেনেকুৱা একো মানে তেনেকুৱা নাই, ভাল জেগা দেখাবলগীয়া বা তেনেকুৱা নাই আৰু ডেইলি মই মানে নিজৰ ফালৰ পৰা যে ভাবিলোঁ, বহুত দিন এটা ভিডিঅ' আপলোড কৰা নাই। আৰু মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আছে তাহাঁতিও চাগে ভাবে যে কেলৈ তাই ভিডিঅ' নিদিয়ে বা কিবা এনেকৈ কমেণ্টছবোৰো আহে। তো মই সেইটো কাৰণে ভাবিলোঁ যে আজি যিহেতু এফালে ওলাই গৈছিলোঁৱে, তো ভাবিলোঁ কথাখিনিও আপোনালোকক জনাই দিওঁ। আৰু তাৰপিছতে পটককৈ মানে যাবলগীয়া হৈ গ'ল ডিব্ৰুগড়। মহাৰ যিহেতু অসুখ, আৰু সেইটো কাৰণে মহাই ট্ৰিটমেণ্ট লৈ আছিলে। আৰু মই ভাবিলোঁ যে মহা তাতে আহিছে, আজি ময়ো ডিব্ৰুগড়তে লগ কৰি আহোঁগৈ, কিনো হৈছে ডক্টৰৰ লগত কথা পাতি একদম ফেচ টু ফেচ গোটেই কথাখিনি নিজে গম পাই আহিলোঁ। যিহেতু ভাল লাগে নহয় জানো, মহা মানে এনেকুৱা মোৰ পাপা নিচিনা। চ' সেই মহাৰ কিবা এটা হ'লে মোৰো ভাল নালাগে, বিশেষ মানে বহুতেই গাটো বেয়া। আৰু এতিয়া হয়তো বাহিৰত যাব, হায়দৰাবাদত যাব ট্ৰিটমেণ্ট ল'বলৈ মহাই। চ' সেইটো কাৰণে যোৱা সময়ত ভিডিঅ' কৰিলোঁ, অহা টাইমতো আৰু ঘৰকৈ আহিলোঁ, যিহেতু হস্পিটেলত ইমান ভালো নালাগে ন ভিডিঅ' চিডিঅ' কৰি থাকিলে। সেইটো কাৰণে চব জেগাত ভাল নালাগে, আৰু সেইটো কাৰণে মই তাতে ভিডিঅ' নকৰিলোঁ। সেইটো কাৰণে মই ইয়ালৈ আহি কিনি আপোনালোকক মই আজি নেক্সট দিনাখনি মৰ্ণিঙত আপোনালোকক গোটেই মানে ফ্ৰেছ হৈ, কালি আহি মেলি ফ্ৰেছ হৈ খানা পিনা খাই লগালগ শুইয়ে গ'লোঁ। মানে দিনটো ইফালে যিটো কাম কৰি থাকোঁতে ভাগৰ লাগি গৈছিলে। আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোকক গোটেই কথাখিনি মই জনাই দিওঁ। আৰু মই কেলৈনো ভিডিঅ' দিয়া নাই, কি কাৰণে, সেইটো কাৰণে বিশেষ কেনেকুৱা আমাৰ একো মানে ভিডিঅ' দিবলগীয়া নাথাকে। চ' সেইটো কাৰণে মই মানে ভিডিঅ' দিয়া নাই। আৰু বিশেষ ক'ৰবাত জেগাত গ'লে ফুৰিবলৈ তেতিয়াতো নিশ্চয় আপোনালোকক দেখাম নহয় জানো। আৰু এইটো ভিডিঅ' মোৰ ইমানেই আছিলে, আৰু ইমানখিনিয়ে কৈ কিনি আপোনালোকক জনাই দিলোঁ মই মোৰ কথাখিনি, মই কিয় ভিডিঅ' দিয়া নাই, কিয় কেনেকৈ, আৰু সেইটো কাৰণে মই জনাই দিলোঁ। আৰু শুনক, মোৰ এটা মেকআপৰ ষ্টুডিঅ' টাইপ মই কৰি আছোঁ, আপোনালোকক বাৰু দেখাম। আৰু আপোনালোকৰ বিয়া বা কিবা যদি থাকে ইনকেছ মোক আপোনালোকে জনাব। আপোনালোকৰ যোনটো লোকেশ্যনত হ'লেও মই গৈ কিনে আপোনালোকক ধুনীয়া কৰি দিবলৈ চেষ্টা কৰিম। আৰু যেনেকুৱা মেকআপ লাগে মোক জনাব, ঠিক আছে। আৰু যদি কোনোবাই যদি মেকআপ শিকিব বিচাৰে প্ৰফেচনেলি, চাৰ্টিফিকেট লাগে, দেন মই মেকআপৰ ক্লাছো দিম। আপোনালোকে যদি বিচাৰিব পাৰে, ইনকেছ মোৰ ইনষ্টাগ্ৰামৰ পেজটোত আপোনালোকে ফ'ল' কৰিব, তাতে মোৰ নাম্বাৰটো দিয়া আছে। আৰু বিয়াৰ কাৰণে যদি কিবা যোগাযোগ হয় দেন ডাইৰেক্ট মোক কল কৰিব, ঠিক আছে। আৰু ইনষ্টাগ্ৰামত আছে দীপশিখা বৰা বুলি, আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটোত
সকলোখিনি পাব বেছি জানিবলগীয়া থাকিলে মোক ডাইৰেক্ট কল কৰিলে হয় তাতে মোৰ নাম্বাৰটো দিয়া আছে ঠিক আছে আৰু ইমানেই আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু সকলোলৈ বহুত বহুত ধন্যবাদ যোনসকলে মোৰ ভিডিঅ' চাই থাকে একচুৱেলি সিহঁতক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যিসকলে মোৰ ভিডিঅ' সদায় চাই লাইক কৰে ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ কৰে বহুত বহুত ধন্যবাদ আৰু তোমালোকলৈ মই ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম দেই আৰু ইমানেই আজি মোৰ ভিডিঅ'টো তো নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই লাভ ইউ গাইজ